एक बसो नमस्कार बंधुসকল মই ৰাজীৱ ৰায় আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি বিশেষ নাছিলে যদিও মানে আমাৰ কেন্ডিৰ কাৰণে ভিডিঅ'টো বনাব লগা হৈছে। মই এটা কথা ভাবো কি জীৱ জন্তুক মৰম কৰিব লাগে, বেছিকে কৰিব নালাগে। কেলে আজি দিনটোত মই ঘৰত আছো, বাকিখিনি অলপ কাম ধাম কৰিলো, তাই কিন্তু মোৰ পকন একদম পিছাই নেৰে। কেলে কি মই এইটো ভিডিঅ'টো বনাইছো বহুত বিশেষ কাৰণে ইয়াক তাই খাই ঘাঁহ আৰু ভাতটো দিলেও তাই মানে পেট চলে, সেইকাৰণে তাৰ টয়লেটটো মানে অলপ ঢিলা হয়। সেইটো কাৰণে মই সদায় দিন কাম যাওঁ, কিন্তু আজি দেওবাৰ মই দিনটো আছো। এতিয়া প্ৰায় আপোনাৰ 3টামান বাজিলে, তাই মোৰ পিছাই নেৰে। যলৈকে যাওঁ তালৈকে তাই গুচি যায়। কিন্তু মই বহুতখিনি কাম কৰিলো আৰু অলপ ইয়াত চফা কৰি আছিলো, তাকে অলপ দেখুৱাই দিওঁ। সি চৰিবলৈও নাযায়। মই হয়তো ভুল কৰিলো নেকি, আপোনালোকে নিশ্চয় কমেণ্ট কৰিব যে তাইক মই বেছিকে মৰম কৰি ভুল কৰিছো নেকি। তাৰে উদাহৰণত অলপ দেখুৱাই দিওঁ, তাৰপিছত আপোনালোকে নিশ্চয় কমেণ্ট কৰিব। তাই ইয়াত আছে, মই ইমানখিনি ফলে চফা কৰি আহিলো। লিখি দেখাই দিওঁ তাক তলত বেছি নাদেখাওঁ। এই প্ৰায় গৰমত মই 1 ঘণ্টাৰ পৰা ইয়াত চফা কৰি আছো আৰু বাকীখিনি মই এনে ঘৰত আছিলো। তাই মোৰ পিছাই নেৰে। এতিয়া আপোনালোকক দেখুৱাই দিম মই ইয়াৰ পৰা উঠি গৈছো হাইয়ালৈ, তাই যায় নাযায়। উফ ৰখ এইয়া চাওক, তাই কিন্তু মোৰ পিছাই নেৰে। তেতিয়াহ'লে জীৱ জন্তুক বেছি মৰম কৰিলেও হয়তো কিছুমান মই ভুলো কৰিলো চাগে। তাই পোৱালি দিবলৈ হৈছে। আজি দিনটোৰ ভিতৰত মই তাইক খানা দিলেও সিহঁতৰ পৌষ্টিক আহাৰটো হৈ গ'ল মেইন ঘাঁহ। সেইটো কাৰণে মোৰ চিন্তাও হৈছে যে তাই যদি ঘাঁহ নাখায়, অকল ভাতটো সদায় আমি ভাত খাওঁ, কিন্তু তাই অকল ভাতে খালে নহ'ব। তো মই কি কৰোঁ, এতিয়া উপায়টো নাই। ইমান মৰম কৰিছে। আজি দেওবাৰত এতিয়া প্ৰায় আপোনাৰ 5 ঘণ্টামান হৈ গ'ল, তাই যোৱাই নাই। মই য'ত যাম তালৈকে যায়। তেতিয়া চাওঁ ইয়াক আৰু যদি আপোনালোক আৰু এটা দেখুৱাই দিছোঁ ডেমো। তো যাওঁ তা যা, আকৌ মই সেইফালে যাম, তাই যায় নাযায় চাওঁ। লা তেতিয়াহ'লে চক বন্ধুসকল, মই যলৈকে যাওঁ তাই পিছে পিছে আহি থাকে। তো এতিয়াহ'লে মই এটা কথা ভাবিছোঁ যে বেছিকৈ মৰম কৰিলে হয়তো মোৰ ভুলো হ'ব পাৰে। তাই আজি চৰিবলৈ নগৈ কি কৰিব, ভাত অকল দিলে তাৰো নিজৰ কাৰণে পুষ্টিক আহাৰ নহ'বও পাৰে। কিন্তু কি কৰিম, ঘৰত সদায় দিনটো নাথাকোঁ, দেওবাৰে থাকোঁ। তাই মোৰ লগত থাকে। আকৌ মই এইফালে যাম, তাই আহে নাহে চাওঁ। আজি ঘৰত বহুতখিনি কাম আছিলে, কামখিনিও কৰিছোঁ, কিন্তু তাইৰ কাৰণে মোক এটা বেয়াও লাগিছে। মই এনেকুৱা বহোঁ, তাই ওচৰত আহি সোমাইহি। তেতিয়াহ'লে জীৱ জন্তুক বেছি মৰম কৰাটো মই ভুল দেখিছোঁ। সেইটোৱে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব যে জীৱ জন্তুক বেছিকৈ মৰম কৰিলে কি হয়। তাইক লাগে কি, মই এটা দেখুৱাই দিছোঁ। তাইক অলপ খজুৱাই দিব লাগে, এনেকুৱা খজুৱাই দিব লাগে আৰু কাণ দুখনত অলপ খজুৱাই দিব লাগে। আৰু ইয়াৰ মেইন এটা হৈ গ'ল, তাই ভাল পায় এনেকুৱা ধৰিব লাগে আৰু এনেকুৱা বুকুচা ল'ব লাগে ইয়াক। এনেকুৱা কৰি ফুৰিলে তাই খুব ভাল পায়। এনেকুৱা ঘূৰি ফুৰিব লাগে। এতিয়া হয়তো ইয়াক লগত লৈ ফুৰাটো, মৰম কৰাটো মোৰ ভুলে হ'ল নেকি। আপোনালোকে বছ নিশ্চয় কমেণ্ট কৰিব। আজি দিনটো তাই একো নাই খোৱা, কিন্তু মই ভাত পানী চানা দিছোঁ। চানাটো কম খায়, কিন্তু ভাতটো অলপ সৰহকৈ খালে তাৰ ডিচেণ্টেৰি হয়। কি কৰোঁ মই ভাবি পোৱা নাই। মই যলৈকে নাযাওঁ কিয় তাই একদম মোৰ ওচৰে আহে। আজি অলপ ঘৰত কাম কৰি আছিলোঁ, কিন্তু তাই পিছাই নেৰে। এতিয়া দেখিছোঁ চিন্তা হৈ গৈছে ছাগলীটোৰ কাৰণে। হয়তো মই বেছিকৈ মৰম কৰিলোঁ নে, তাই মোৰ পিছাই নেৰে। যলৈকে সোমাওঁ সি তালৈকে সোমাই আহে। এইটো চাওক, আকৌ মই এইফালে দি যাম, সি আকৌ ওচৰত আহিব। এইটো দেখিছেনে,
মই এতিয়া যদি দৌৰ মাৰো এতিয়া চাব মোক গৰমো লাগিছে এতিয়া কি কৰো আজি দিনটো কাম হৈ আছে নাই যা বন্ধুসকল আপোনালোকে জানে অসমত গৰম কেনেকা পৰি আছে আজি কেইদিন ধৰি আকৌ লগ পাম নতুন ভিডিঅ' নতুন কন্টেন্ট লৈ আৰু এটা কথা মই আপোনালোকৰ ওপৰত জানিব বিচাৰো মোৰ কেন্ডিক লৈ কোনে কিমান মৰম কৰে আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব তাইও চাই আছে কেন্ডি কে বল দে তাই দেখিছে কাম থিয় কৰিছে তেতিয়াহ'লে মই এতিয়া এই ভিডিঅ'ত সামৰণি মাৰিছো বাই বাই